দলগাঁৱত প্ৰায় 10-12খন সভা ইতিমধ্যে বিভিন্ন পৰ্যায়ত, কেতিয়াবা ৰাজহুৱা সভা, কেতিয়াবা টেবুল টক, আৰু এনেকুৱা আজি আপোনালোকে দেখিছে এই সভাখনো যদিও পূৰ্বৰ মঙলদৈ সমষ্টিত পৰে, এতিয়া দলগাঁৱত পৰে। আৰু যিসকল ডেকা ল'ৰাই ইয়াত যোগদান কৰিছে তেওঁলোকক আমি আদৰণি জনাইছো, যদিও মই AIUDF নহয়, যে নিৰ্বাচনৰ সময়ত তেওঁলোকে এটা চিটুৱেশ্যন ক্ৰিয়েট কৰিছে আমাৰ সপক্ষত, আৰু আমি ভগৱানে কৰিলে আমি জিকিম, এইকাৰণে জিকিম। আমার একটা পকেট ভোট, আমার 11.5 লাখ ভোট আছে বিটিসিতে, 11.5 লাখ, আমি 4.5 লাখ 5 লাখ বিনা দ্বিধায় আমি তাত পাম। এবার করিলে একটু ভাল হয়েছে, আর প্রথমবারের কারণে লোকেল প্রার্থী পাইছে। এতিয়া আজি দিলীপ শইকীয়াও আমার ইয়াত লোকেল নহয়, নলবাৰীতো যেহেতু বৰপেটাত পৰিলে, তেওঁ এতিয়া বৰপেটা সমষ্টিৰ মানুহ, গতিকে ইয়াত লোকেল বুলি ক'বলৈ, ভালকে ক'বলৈ গ'লে আচলতে কংগ্ৰেছৰ কেণ্ডিডেটটো আছে, মই আছো, আৰু কংগ্ৰেছৰ কেণ্ডিডেটটো ইতিমধ্যে তেওঁক ৰাইজে প্ৰায় প্ৰত্যাখ্যান কৰাৰ নিচিনা হৈছে, আৰু যিসকল সংখ্যালঘু লোক তেওঁলোকে তেওঁক বাদেই দিছে, আৰু কংগ্ৰেছৰ অৱস্থাটো এতিয়া খুব বেয়া। এই যুদ্ধখনত কংগ্ৰেছ 3 নম্বৰ, কিন্তু হিচাপটো হোৱা 3 নম্বৰ। মইতো ভাবো 1,10,000 তেওঁ লিমিটেড হব। সেইকাৰণে শুনক, কংগ্ৰেছে কম পাব কাৰণে যুদ্ধখন ডাঙৰ হব, কাৰণ 16.5 লাখ ভোট পুল হব। কংগ্ৰেছে 1-1.5 লাখ পালে 15 লাখ থাকিলে শিওর শট জিকিবলৈ 8 লাখ লাগিব। আমি শিওর শট জিকিবৰ কাৰণে 8 লাখ লাগিব, যোৱাবাৰ 7,40,000 জিকিছে, গতিকে এইবাৰ 8 লাখ লাগিব, আৰু আমাৰ 8 লাখ টাৰ্গেটটো ইজিলি এচিভ কৰিম বুলি ভাবিছো। আপোনালোকে আচৰিত হব, যেনেকে মোৰ দলৰ মানুহ যদি কোনোবা মনে মনে বেলেগক সমৰ্থন দিম বুলি ভাবি আছে, মই নাজানো। ভাৰতীয় জনতা পাৰ্টিৰ এটা দুটা নহয়, হাজাৰ হাজাৰ ভাৰতীয় জনতা পাৰ্টিৰ ভোট দিয়া মানুহ 10 to 15% ভোটার এবার ভারতীয় জনতা পার্টি ভোট নিদিয়ে, আন্ডার কারেন্ট আছে, তেওঁলোকে আমাক ভোট দিব। বিপিএফ আমাৰ ইতিমধ্যে দৰং ওদালগুৰি সমষ্টিত প্ৰচাৰ আৰম্ভ হৈছে, আৰু ইতিমধ্যে আমি প্ৰায় AIUDF দলে আমাৰ দৰঙত আমি প্ৰায় 10খনমান সভা ইতিমধ্যে কৰিছো, আৰু প্ৰত্যেকৰ সভাতে আমাৰ দলৰ যথেষ্ট সঁহাৰি আমি পাইছো। আৰু আমি ইতিমধ্যে আপোনালোকে গম পাইছে যে দৰং ওদালগুৰিত আমাৰ AIUDF দলৰ যেহেতু প্ৰাৰ্থী নাই, গতিকে আমি BPF দলৰ প্ৰাৰ্থী মাননীয় দুৰ্গা দাস বড়ো ডাঙৰীয়াক আমি সমৰ্থন জনাইছো, আমাৰ দলৰ সন্মানীয় সভাপতি চাহাবেও সমৰ্থন জনাইছে। গতিকে এইবাৰ নিশ্চয়কৈ দৰং ওদালগুৰিৰ পৰা বিজেপিৰ প্ৰাৰ্থী দিলীপ শইকীয়া ডাঙৰীয়া বহুত ভোটত হাৰিব, আৰু আমাৰ সমৰ্থিত AIUDF দলৰ সমৰ্থিত BPF দলৰ মনোনীত প্ৰাৰ্থী শ্ৰী দুৰ্গা দাস বড়ো ডাঙৰীয়া বহুত ভোটত জিকি যাব ইনশাল্লাহ।